खुलुमबाय रादाबखौ फरायदों आं राजीव बसुमतारी। कक्राझार सदर थावनि सरकारि हाखौ दखल खालामनो नाजादों गावनि मुलाम्फानि थाखाय खामानि मावनाय दुथां सुबुङा। कक्राझार सोहोरनि साखाथियाव थानाय वाटार रिसोर्स बिफाननि हाखौ सिगां भारतारि रौनिया हानजानो हगारनानै होदोंमोन आरो रौनिया हानजाया दायो बे हाखौ सरकारि दै बिफाननि आखायाव गथायफिनना गालांदोंमोन। नाथाय बे समावनो चन्दन पाल मुंनि सुबुङा आयेननि बेरेखायै हाखौ सेख'नो नाजानायनि बिफाननिफ्राय अजद दैखांनाय जादों। सरकारि दै बिफाननि हायाव चन्दन पाल मुंनि सुबुङा जगदीश स्ट'र मुंनि होननानै साइन बर्ड गायसननानै दोननायबो जादों। नाथाय बे दखल खालामनानै साइन बर्ड गायना दोननायखौ सरकारि मावख'नि थामहिनबा दै बिफाननि सोद्रोमाफोरा हरखाबै सिमफायनानै होनाय जायो। बेनि बागै आरो आयेननि राहाबो लानाय जागोन होननानै फोरमायथियो। আমি ডিপাৰ্টমেণ্টৰ পৰা এতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহিছিল, ময়ো মানে ছাইডৰ পৰা এতিয়া আহি পেলাই দেখিলোঁ যে জগদীশ ষ্ট'ৰ নে কি চাইনবৰ্ড লগোৱা দেখিলোঁ। তাৰপিছত ইমিডিয়েটলি মই হেৰিকো ক'লোঁ, ইঞ্জিনিয়াৰ ছাৰকো ক'লোঁ, তাৰপিছত SDOক ক'লোঁ। কৈ পেলাই ইয়াত চাই পেলাই এতিয়া মানে হেৰিটো কিবা কৰিছে, ডিছপ্লেচ কৰি দিছে চাইনবৰ্ডটো। সেইটো সেইদিনা আমি লিখিতভাৱে কমপ্লেইন দিয়াৰ পিছত চাৰ্কেল অফিচাৰ আৰু লাট মণ্ডল আহি পেলাই ইয়াৰ মাটিটো চৰকাৰী মাটিটো যিটো মেপত আছে সেইমতে জৰীপ কৰি পেলাই সীমাটো ঠিক ঠাক কৰি থৈ গৈছিল। তাৰ কেইদিনমানৰ পিছতে আকৌ আহি পেলাই সিহঁতে আমি খুঁটি মাৰিছিলোঁ, বাউণ্ডেৰীত খুঁটি দিছিলোঁ। সেই খুঁটিটো আকৌ সিহঁতে ৰাতি উঠাই থৈ গ'ল। কোনে দখল কৰা মতেতো মই কি চন্দন পাল না কি নাম বুলি ক'লে মই চিনি নাপাওঁ মানুহটো। চন্দন পাল আমাৰ ইয়াৰে ওচৰে পাঁজৰে হ'ব। চন্দন পাল বুলি মানুহটো দখল কৰিছে বুলি শুনিলোঁ। দখল কৰিছে মানে ইয়াত হস্তক্ষেপ কৰিব বিচাৰিছে বুলি শুনিছোঁ। কিমান মাটি আছে? ইয়াত আমাৰতো সেইদিনা চাৰ্কেল অফিচাৰে জৰীপ কৰা মতে, মণ্ডলৰ জৰীপ কৰা মতে 5 বিঘা 2 কাটা 15 লেচা। চন্দন কিবা চাইনবৰ্ড লগাই থৈ গৈছে, কিবা জগদীশ ষ্ট'ৰ জগদীশ ষ্ট'ৰ কিবা কিবি চাইনবৰ্ড লগাই থৈ গৈছে। তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰে কি কৰে আমি আলোচনা কৰি পেলাই ডিপাৰ্টমেণ্টে আলোচনা কৰি পেলাই চাৰ্কেল অফিচাৰৰ লগত আলোচনা কৰি পেলাই কিবা একশ্যন ল'ব লাগে। এইটো আমি প্ৰয়োজন হ'লে উচ্ছেদ উপায় নাই, এইটো কৰিব লাগিব। এইটোতো আমাৰ একদম ফাৰ্ষ্টত ছুপাৰিণ্টেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ আছিল, ছুপাৰিণ্টেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ কোৱাৰ্টাৰ আছিল প্লাছ অফিচ আছিল। তাৰপিছত আৰ্মি এই যেতিয়া মানে আন্দোলনৰ সময়ত আৰ্মি ইয়াত ৰখা হৈছিল। তাৰপিছত আৰ্মি এতিয়া গুচি গ'ল, বাছ ডিপাৰ্টমেণ্টৰ মাটি ডিপাৰ্টমেণ্টক চমজাই থৈ গৈছিল। আৰ্মিয়ে চমজাই দি এইবিলাকে আমাৰ ডিপাৰ্টমেণ্টক হেণ্ডঅভাৰ কৰি থৈ গৈছিল। সেই মাটিকে কোনোবা মানে স্বাৰ্থবাদী মানুহবিলাকে বেদখল কৰিব বিচাৰিছিল। गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हानजानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।